মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.3 কোৱেশ্চন নম্বৰ 2 লৈকে মই তোমালোকক কৈ দিছো আজি কোৱেশ্চন নম্বৰ 3 টো মই ডিসকাস কৰিবলৈ লৈছো কি লিখা আছে ইয়াত এটা ত্ৰিভুজ ABC দুই বাহু AB আৰু BC আৰু মধ্যমা AM ক্ৰমে আন এটা ত্ৰিভুজ PQR ৰ দুই বাহু PQQR আৰু মধ্যমা PN ৰ সমান দেখুৱা যে triangle ABM is congruent to triangle PQM or triangle ABC equal to triangle PQR. তোমালোকে ইয়াত চাব পাৰিছা ইয়াত ফাৰ্স্ট ডিসকাস কৰি বুজাই তাৰ পিছত কি দৰে লিখিব লাগে মই তোমালোকক দেখুৱাই দি আছো কি আছে তোমালোকক দিয়া আছে যে এইটো বাহু ইয়াৰ এইটো বাহুৰ সমান ফাইন আৰু কি দিয়া আছে তোমালোকৰ এইটো বাহুৰ সমান আৰু কি দিয়া আছে তোমালোকৰ এই গোটেই বাহুটোৰ সমান তেনেহলে এইটো ত্ৰিভুজৰ কংগ্ৰুয়েন্ট বুলি আমাক দেখুৱাব লাগে এইটো ত্ৰিভুজৰ কংগ্ৰুয়েন্ট তানে সৰ্বাংগ সম বুলি আমাক প্ৰমাণ কৰি দেখুৱাব লাগে কি দৰে লিখিবা তোমালোকে দেখুৱাই দিছো ৰবা তোমালোকে 3 নম্বৰ দি সলিউশন লিখিলা নহয় বেছি মোটা হৈছে অলপ চিকনা কৰি লৈছো ৰবা তাৰ পিছত সলিউশন লিখাৰ পিছত তোমালোকে এই দৰে লিখিবা এবাৰ AB প্ৰথম ত্ৰিভুজৰ AB বাহু দ্বিতীয় ত্ৰিভুজৰ PQ বাহুৰ সমান মানে এইটো কিন্তু এইটো হ'ব তোমালোকৰ সাইড মানে বাহু এইটো তোমালোকক দিয়া আছে লিখিলা নহয় আৰু কি দি আছে তোমালোকক আৰু AM equal to PN তাৰ মানে মধ্যমা দুডাল সমান বুলি তোমালোকক দি আছে ইয়াও তোমালোকৰ বাহু এইটো ব্ৰেকেটত লিখিবা তোমালোকে দিয়া আছে লিখিলা নহয় আকৌ এবাৰ যদি আৰু লিখা ঝামেলা হ'ব এই কাৰণে তোমালোকে লিখিবা আকৌ দিয়াৰ পিছত কি লিখিবা ইয়াৰ BC বাহু ইয়াৰ QR বাহুৰ সমান দুয়োফালে তোমালোকে 2 দি হৰণ কৰা which implies BC by 2 is equal to QR by 2 BC যদি তোমালোকে আধা কৰা কোনটো পাবা BC আধা কৰিলে নিশ্চয় তোমালোকে BM পাবা আৰু ইয়াত পাবা তোমালোকে QN এই কাৰণে তোমালোকে লিখিবা ইয়াত which implies BN equal to BM কিন্তু দেইটো BM equal to QN এইটো হল তোমালোকৰ S তেনেহলে তোমালোকে কি বুজিলা যে প্ৰথমটো ত্ৰিভুজৰ ইয়াত তিনটা বাহুৰ সমান এটা ত্ৰিভুজ দুটা ত্ৰিভুজৰ যদি তিনটা বাহু সমান হয় পৰস্পৰ তেনেহলে কি হ'ব ত্ৰিভুজ দুটা সৰ্বাংগ সম which implies তোমালোকে লিখিবা triangle ABM is congruent to triangle PQN ব্ৰেকেটত লিখিবা তোমালোকে সাইড অৰ্থাৎ বাহু শৰ্ত মতে বা কোনোবাই লিখে স্বীকাৰ্য মতে একে কথা ফাইন এইটো হৈ গল এইটোক পিছে তোমালোকে এটা কাম কৰা এটো নাম্বাৰ 1 দি থৈ দিয়া নাম্বাৰ 1 দিলা নহয় তাৰ পিছত তোমালোকে লিখিব পাৰিবা কি আকৌ 2 নম্বৰৰ কাৰণে নাম্বাৰ 2 দিলা ঠিক সেইদৰে দেখুৱাব পাৰি যে কি দেখুৱাব পাৰা তোমালোকে যে তোমালোকৰ এইটো ত্ৰিভুজৰ সৰ্বাংগ সম কিয় সৰ্বাংগ সম হ'ব কাৰণ ইয়াৰ এইটো বাহুৰ সমান এইটো বাহুৰ সমান হ'ব আৰু এটা কোণ তোমালোকে ল'ব পাৰা এইটো কোণ যেহেতু এইটো কোণৰ সমান গতিকে এইটো কোণৰ সমান হ'ব সেই কাৰণে এইখিনি লিখাৰ দৰকাৰ নহয় ডাইৰেক্ট তোমালোকে লিখিব পাৰা ঠিক হেতু দেখাব পাৰি
ইফালৰ কি ত্ৰিভুজ আছিলে triangle ACM is congruent to triangle ইফালে লিখিবা PRN লিখিলা নহয় এতিয়া ইয়াক নাম্বাৰ দিবা তোমালোকে নাম্বাৰ দিবা তোমালোকে 2 এইবাৰ দুটা কন্ডিশন আমি প্লাস কৰিম এতিয়া তোমালোকে লিখিবা 1 plus 2 implies 1 আৰু 2 যোগ কৰিলে ইয়াৰ লেফট হ্যান্ড সাইড তোমালোকে প্লাস কৰিবা তেনেহলে আমি কি লিখিম triangle ABM plus triangle ACM কি হ'ব congruent আছে নহয় সেইকাৰণে তোমালোকে ইয়াত দিবা congruent to triangle ইফালে কি আছিল PQN plus triangle PRN হয়নে এতিয়া তোমালোকে ছবি লৈ আহা এইটো আৰু এইটো যদি তোমালোকে প্লাস কৰা কি পাবা গোটেই ত্ৰিভুজটোকে পাবা তোমালোকে ৰাইট নহয় তোমালোকে গোটেই ত্ৰিভুজটোই পাই যাবা just a minute এই গোটেই ত্ৰিভুজটো পালা এই দুটা যদি তোমালোকে যোগ কৰা ফাইন ঠিক তেনেকৈ তোমালোকে এই দুটা যোগ কৰিলে গোটেই ত্ৰিভুজটো তোমালোকে পাই যাবা মানে সিধা আমি লিখিব পাৰো এবাৰ which implies triangle ABC is congruent to triangle PQR lastত লিখিলা proved ইয়া হৈ গল তোমালোকৰ question number 3 এৰ proof আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ